নমস্কাৰ বন্ধু বান্ধৱীসকল 22 অক্টোবৰত চীন আৰু ভাৰতৰ মাজত এখন চুক্তি স্বাক্ষৰিত হৈছে। ভাৰতৰ গৃহমন্ত্ৰী ৰাজনাথ সিং আৰু চীনৰ ৰাজহুৱা নিৰাপত্তা মন্ত্ৰী ঝাও কেঝিৰ মাজত এই চুক্তি সম্পাদন হয়। এই চুক্তিত সন্ত্ৰাসবাদ নিৰ্মূল আৰু দুৰ্যোগ প্ৰশমনৰ বিষয়টোৱে বিশেষ গুৰুত্ব লাভ কৰে। দুয়োখন দেশৰ মাজত তথ্য যোগান আৰু সহযোগিতা বৃদ্ধিৰ লক্ষ্য আগত ৰাখি আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱাক কৰায়ত্ব কৰিবলৈ ভাৰত চৰকাৰ আশাবাদী। গৃহ মন্ত্ৰালয়ৰ এক বিশেষ সূত্ৰই সদৰি কৰা মতে দুই দেশৰ চোৱাংচোৱাৰ তথ্যৰ আদান প্ৰদানৰ ভিত্তিত আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱা চীন আৰু ম্যানমাৰ সীমান্তৰ টেংচুঙত থকাৰ উমান লাভ কৰিছে। দুয়োখন দেশৰ চুক্তি স্বাক্ষৰিত হোৱাৰ পিছতেই চীন আৰু ম্যানমাৰ সীমান্তত দুয়োখন দেশৰ সন্মিলিত প্ৰচেষ্টাত ভয়ংকৰ সামৰিক অভিযান আৰম্ভ কৰিব। ভাৰত চৰকাৰৰ মতে ভূটানৰ সামৰিক অভিযানৰ পিছতেই আলফাৰ ৰাজহাৰ ভাগি পৰিছিল। এতিয়া এই অভিযানে আলফাক সম্পূৰ্ণৰূপে বিধ্বস্ত কৰি পেলাব পাৰিব। কথা হ'ল পৰেশ বৰুৱাৰ দৰে সাহসী ব্যক্তিৰ বাবেহে অসমখন এতিয়াও অসমীয়াৰ হৈ আছে। এজন পৰেশ বৰুৱাক ধৰিলেই যদি এটা সংগঠনৰ মৃত্যু হয় তেনেহলে সেইজন নেতা এলাপেচা নেতা নহয়। হয়তো এতিয়াও তেখেতক সমৰ্থন দিবলৈ বহুতো অসমীয়াই আগবাঢ়ি আহিব। ভাৰত চৰকাৰৰ মতে আলফা স্বাধীন ৰাজহাৰ ভগা এটা বিকলাংগ গুপ্ত সংগঠন। কিন্তু বিকলাংগ সংগঠন এটাক ধ্বংস কৰিবলৈ চীনৰ দৰে শক্তিশালী এখন দেশৰ লগত চুক্তি কৰিব লগা হল কিয়? তাৰ উত্তৰ কোনোবাই দিব পাৰিবনে? তাৰ উত্তৰ এইটোৱেই নেকি যে উত্তৰ পূবৰ ন্যায্য প্ৰাপ্তিৰ দাবী জনাই অহা স্বাধীনতাকামী সশস্ত্ৰ সংগঠনসমূহক মষিমূৰ কৰিবৰ বাবেই ভাৰত চৰকাৰে বিদেশী ৰাষ্ট্ৰৰ লগত হাত মিলাব লগা হ'ল। আপোনালোকে এই ভিডিঅ'টো কেনে পালে? যদি আপোনালোক একমত তেনেহলে শ্বেয়াৰ কৰক, কমেণ্ট কৰক আৰু পুনৰ অন্য এটা বিষয় জানিবৰ বাবে এই চেনেলটো ছাবস্ক্ৰাইব কৰক। ধন্যবাদ।